নমস্কাৰ, মই প্ৰাঞ্জল বৰা। আজিৰ ভিডিঅ'টো হ'ল এটা প্ৰশ্নৰ ওপৰত। প্ৰশ্নটো হ'ল মোৰ এজন ক্লায়েণ্টৰ এটা প্ৰশ্ন। তেওঁ প্ৰশ্ন কৰিলে যে যদি এজন মিউচুৱেল ফাণ্ড হোল্ডাৰৰ মৃত্যু হয় তেতিয়া কি হ'ব? ফাৰ্ষ্ট অফ অল এইটো এটা আনফৰ্চুনেট ইভেণ্ট, ভগৱানে নকৰক, বাট এইটো এটা চিন্তা কৰিবলগীয়া বিষয়। আই উড চে দিছ ইজ এ ভেৰি গুড কুৱেশ্যন। ইয়াৰ উত্তৰত মই কওঁ কি, প্ৰথম কথা হ'ল কি, আপোনালোকে মিউচুৱেল ফাণ্ড অ'পেন কৰোঁতে নমিনি আপডেট কৰিব লাগে। অৱশ্যে নমিনি আপডেট কৰাটো আজিকালি কম্পালচৰি হয়। ইউ মাষ্ট আপডেট ইউৰ নমিনি। দ্বিতীয় কথাটো হ'ল কি, আপোনাৰ নমিনিৰ হাতত আপোনাৰ ফলিঅ' নাম্বাৰটো থাকিব লাগে। অৱশ্যে এই ফলিঅ' নাম্বাৰ নাথাকিলেও পেন কাৰ্ডৰ পৰা আপোনাৰ নামত যিমানখিনি মিউচুৱেল ফাণ্ড আছে তাৰ বিষয়ে ইনফৰমেশ্যন ল'ব পাৰি। যদি এজন মিউচুৱেল ফাণ্ড হোল্ডাৰৰ মৃত্যু হয় তেতিয়াহ'লে নমিনিয়ে KYC আপডেট কৰিব লাগিব, মিউচুৱেল ফাণ্ড হোল্ডাৰৰ ডেথ চাৰ্টিফিকেট আপডেট কৰিব লাগিব আৰু এখন ট্ৰান্সমিশ্যন ফৰ্ম আপডেট কৰিব লাগিব। এইখিনি কৰাৰ পিছত উক্ত মিউচুৱেল ফাণ্ডখিনি নমিনিলৈ ট্ৰান্সফাৰ কৰা হয়। ইটছ ভেৰি চিম্পল প্ৰচেছ। ইউ ডু নট হেভ টু ৱৰি এবাউট ডেট। যদি ভিডিঅ' ভাল লাগিলে এটা লাইক কৰিব। থেংক ইউ।